নমস্কাৰ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ বাৰু বৰ্তমান ভালে আছোঁ আপোনালোকৰ সকলোৱে ভালে আছে চাগে আৰু ভালে থাকক আজি মই লৈ আহিছোঁ নতুন ৰেচিপি এটা ৰেচিপিটো হৈছে কঁঠালৰ পিঠাৰ ৰেচিপি নিশ্চয় চাই ভাল পাব বুলি আশা কৰিছোঁ আৰু যিসকল নতুনকৈ মোৰ চেনেলত আহিছে প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই কমেণ্টত জনাই দিব আৰু এবাৰ মোৰ দৰে বনাই খাইও চাব বহুত টেষ্টি হৈছে মই বনাই খাই চাইছিলোঁ আৰু বহুত সোৱাদ হৈছে তেন্তে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ দেই ফ্ৰেণ্ডসকল চাই থাকক তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ এনেকুৱা বনাই ল'লে কি বিস্কুট লাগে বাৰু নহয়নে ফ্ৰেণ্ডসকল মই আজি এনেকৈ বনালোঁ আৰু আপোনালোকেও এবাৰ বনাই খাই চাওক এনেই কঁঠাল খাই যদি আমনি লাগে তেতিয়াহ'লে এনেকুৱাই বনাই খাওক পিঠাগুড়িৰ লগত মিলাই বহুত টেষ্টি হয় আৰু বনাই খাইও চাব বহুত ভালো লাগে বৰা চাউলৰ পিঠাগুড়ি অলপমান লৈ লৈছোঁ বা ভাত খোৱা চাউলৰো হয় কিন্তু মই বৰা চাউলৰ পিঠাগুড়ি আছিলে পিঠাগুড়ি লৈ ল'লোঁ আৰু এয়া লগত দি মই নাৰিকল শুকান নাৰিকল পুৰা শুকাই আছিলে তাকে ভাবিছোঁ নাৰিকলো দি দিওঁ সোৱাদ এটা উঠিব নাৰিকলখিনি কাটি লৈছোঁ ধুনীয়াকৈ আৰু এয়া পকা কঁঠালটো বেছি ডাঙৰ কঁঠাল নহয় এয়া পাত কঁঠাল খাবলৈ বৰ মিঠা সেইকাৰণে মই কেইফুটমান উলিয়াই লৈছোঁ এয়া মিক্সি যোগাৰ কৰি ল'লোঁ নাৰিকলখিনি আগত মই গুড়া কৰি লওঁ গুড়া কৰি ল'লে কাৰণ ভাল লাগিব খাবলৈ সোৱাদ উঠিব কিমানো নাৰিকল লাৰু বনাই খাব বহুত নাৰিকল আছে সেই ভাবিছোঁ পিঠাকে বনাই খাওঁ এইখিনি কঁঠালৰ ফুট মই লৈ ল'লোঁ গুটিখিনি ওলাই দিলোঁ কেইটামান লৈছোঁ বেছি লোৱা নাই কিমান বনাই আৰু পিঠা আপোনালোকৰ কথা মই এইখিনিকে লৈছোঁ তাৰপিছত দি দিছোঁ মই চেনি এনেইতো কঁঠালটো মিঠাই আৰু লগতে চেনি অলপমান দি দিছোঁ তেতিয়া আৰু মানে খাবলৈ ভাল লাগিব আৰু লগত দিছোঁ গোলমৰিচ কেইটামান ইলাচিও দিব পাৰে মই ইলাচি দিয়া নাই তাৰপিছত এইখিনি হৈ গ'ল মই ইয়াৰ নাৰিকলখিনি উলিয়াই ল'লোঁ এটাত এইখিনি পূৰা মিহি হৈ গ'ল এইখিনি চাওক কি ধুনীয়া মিহি হৈ গ'ল নাৰিকলখিনি মই এটা যতনত উলিয়াই ল'ম বাচন এটাত তাৰপিছত এয়া মই পিঠাগুড়িখিনিতে দি দিলোঁ নাৰিকলখিনি দেই মিলাই দিলোঁ একেবাৰে পিঠাগুড়িৰ লগত মিহলাই দিছোঁ তাৰপিছত মই একেটা মিক্সিতে কঁঠালখিনি দি দিলোঁ চেনিয়ে কঁঠালে আৰু গোলমৰিচে তাৰপিছত মই অলপমান পানী দি দিছোঁ পানী দিলে কি হয় কাৰণ ধুনীয়াকৈ মিহি হৈ যায় আৰু নাৰিকল আৰু পিঠাগুড়ি একেলগে মিলাই দিছোঁ ইমান ধুনীয়া হৈছে মানে এইখিনি কঁঠালখিনি হৈ গ'ল তাৰপিছত মই পিঠাগুড়িখিনিত একেলগে দি দিছোঁ তাৰপিছত এতিয়া মই ধুনীয়াকৈ মিলাম পিঠাগুড়িয়ে আৰু কঁঠালে ধুনীয়াকৈ মাৰিম গুড়াখিনি তাৰপিছত মিহলাই লৈছোঁ পানী দিব নালাগে যদি পানী দিব লগা হয় পানী অকণমান দি দিব মোৰ দিব লগা হোৱা নাই পাৰিলে আৰু যদি বেছি ঢিলা হয় তেতিয়াহ'লে পিঠাগুড়ি অকণমান দি দিব আৰু লগত দিছোঁ মই ঘি অলপমান দি দিছোঁ খাবলৈ আৰু সোৱাদ হ'ব আপোনালোকে ঘি দি খাব দেই মই দিয়াৰ দৰে তাৰপিছত এইখিনি হৈ গ'ল মই 10 মিনিটমান ঢাকাই থৈ দিম কাৰণ বস্তুটো আৰু কোমল হ'ব ভাল লাগিব খাবলৈ আৰু মই লগাই লৈছোঁ মিঠাতেল কাৰেণ্ট নাই সেইকাৰণে আন্ধাৰ দেখিছে মই তেল লগাই লৈছোঁ যাতে হাতত হাপুতি নধৰে বৰা চাউল আঠা বেছি হয় সেইকাৰণে মই তেল লগাই লৈছোঁ তাৰপিছত এই কুচলি এখন লৈ লৈছোঁ মই এনেকুৱা ঘাট দি দিছোঁ যাতে দোকানৰ কিনি অনা বিস্কুটৰ দৰে হয় নহয়নে বাৰু এক চেম হৈ যায় একেবাৰে বিস্কুটৰ দৰে দোকানৰ পৰা কিনি অনাৰ দৰে কিনি অনাতকৈ নিজে ঘৰত বনাই খোৱাই ভাল নহয়নে ইমান ফল ফুকৰ আছে বাৰীখনত জানিলে বহুত বনাই খাব পাৰে খালি কি লাগে সময় লাগে আমাক সময়খিনিয়ে আমি মিলাব নোৱাৰোঁ কাৰণ আমি গাঁৱলীয়া মানুহ বহুত কাম ওলায় কাম কৰোঁতে এইখিনি কাম থাকি যায় এইখিনি কাম কৰিলে বাহিৰা কাম থাকি যায় তথাপিতো সময় উলিয়াই ভিডিঅ' বনাওঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ আৰু ভাল লাগিলে কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইমান কষ্টকৈ বনাই দিছোঁ এইখিনি হৈ গ'ল ঘাট হৈ গৈছে কি ধুনীয়াকৈ নহয়নে আপোনালোকে এনেকুৱা ঘাট দি চাব দেই আৰু কুচলিৰ লগত কথা ফুটাফুটি কুচলি হ'লে আৰু ফুটা এইফালে মোৰ কেৰাহী গৰম হৈ গ'ল ৰিফাইনৰ জেগাত মই মিঠাতেল দিছোঁ আপোনালোকে ৰিফাইনো দিব পাৰে এয়া মিঠাতেল দিবলৈ হৈ গ'ল মই মিঠাতেল দি দিলোঁ ৰিফাইন নাই যিহেতু সেইকাৰণে মই মিঠাতেলৰ লগতে বনাইছোঁ ৰিফাইনৰ লগত বনালে বেছি ভাল বেছি তেল দিয়া নাই মই কম তেল দিছোঁ জুইতে বনাইছোঁ কিন্তু দেই ফ্ৰেণ্ডসকল নাহাঁহিব আমি গাঁৱলীয়া মানুহ প্ৰায় আমি জুইতে বনাওঁ আমাৰ খৰিৰ কাৰণে চিন্তা নাই খৰি পাতৰ কাৰণে খৰি বাৰীখনত সেইকাৰণে আমি জুইতে ভাল পাওঁ জুইত বনাই যিকোনো বস্তু সোৱাদ লাগে বনাই খাবলৈ আমি গেছ বা হেৰিবিলাকত ইমান ব্যৱহাৰ নকৰোঁ আমি জুইতে প্ৰায় বনাই খাওঁ ভাত হওক চব্জি হওক কেৰাহী তেল গৰম হৈ গ'ল তেলখিনি গৰম হৈ গ'ল এবাৰ দিবলৈ হৈ গ'ল পিঠাখিনি
মই এয়া পিঠা দিলোঁ এখন এখনকৈ। ৰিফাইন হ'লে বেছি ভাল নহয় জানো। আৰু ইলাচি দিব পাৰে গোন্ধৰ কাৰণে। আমি ইলাচি দিয়া নাই, আৰু কিছুমান ঘৰৰ সদস্য খাবলৈ বেয়া পায়, গোন্ধ কিছুমানে ভাল পায়, সেইকাৰণে মই ইলাচি দিয়া নাই। ইলাচিও দিব পাৰে আপোনালোকে। এতিয়া লগালগ লুটিয়াই নিদিওঁ, নহ'লে তলিত লগাৰ দৰে হৈ যায়, যিহেতু বৰা চাউলৰ আঠাটো বেছি আছে। লাহেকৈ মই এনেকুৱা কৰি লুটিয়াই দিছোঁ, তেতিয়া দুয়ো পিনে সিজিব। অলপ ডাঠ হৈছে, মই লাহে লাহে কৰি লুটিয়াই দিছোঁ। চেনি দিয়া খাইছে যিহেতু সোনকালে ৰঙচুৱা হৈ যায়, আৰু ৰঙচুৱা হ'লে খাবলৈ ভাল লাগে ন। চেমটো বিস্কুটৰ দৰে হৈছে। এনেকৈ অলপ ঘন ঘনকৈ লৰাই দিব, নহ'লে বেছি জ্বলাৰ দৰে হৈ যাব। এয়া হৈ গ'ল ৰঙচুৱা বিস্কুটৰ দৰে। এয়া চাওক ইমান ধুনীয়া হৈছে, দেখিলে খাওঁ খাওঁ লাগি গৈছে। এইখিনি উলিয়াবলৈ হৈ গ'ল, মই উলিয়াই লওঁ বাচন এখনত। আকৌ দিছোঁ কেইটামান, অলপ সৰহকৈ বনাইছিলোঁতো, খাই থাকিব ভাল লাগে কিবা এটা। এনেকুৱাই সৰহ কেইটামান বনাই থৈ দিওঁ, আৰু তাৰপিছত খাই থাক। ইমান ভাল লাগে খাই, মই বহুত ভাল পাওঁ দেই। এয়া হৈ গ'ল মোৰ খমখমীয়া কঁঠালৰ পিঠা। আৰু কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই প্লিজ কমেণ্টত জনাব নাপাহৰিব, আৰু লগতে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন আহিছে মোৰ চেনেলত। আৰু এনেকুৱা বনাই খায়ো চাব, বহুত ভাল লাগে সঁচাকৈ, বহুত টেষ্টি হয়। মই এনেই কোৱা নাই, খাই যদি ভাল লাগে বনাই কৰি মোক কমেণ্টত জনাব নাপাহৰিব। তেন্তে আজি ভিডিঅ'লৈ ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই সকলোকে। বাই বাই।